নমস্কাৰ, মই ভাইলিনাই মোৰ ইউটিউব চেনেল ভায়লিনাছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে কেইটা বাজিল? প্ৰায় 4টা মানে বাজিল দুপৰীয়া আৰু যাব ওলাইছোঁ পাঠশালালৈ, মানে জেঠীমাহঁতৰ ডাঙৰ বাইদেউহঁতৰ ঘৰত কেইদিনমান থকা কৰি যাম। কেইদিনমান মানে 2 দিনমান থকা কৰি যাম আৰু 2-3 দিনমান। আৰু এইপিনে বা আৰু ডাঙৰ বা আহি আছে, আপোনালোকক মই দেখুৱাম, যিমানখিনি পাৰোঁ দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু এয়া বাবু আৰু বাইদেউ, আমি এতিয়া কি বুলি কয় সেইখিনি? নহয়, পাঠশালা নহয়, ক'ত? বৰকুৰাৰ তাত বাছত উঠিম, গতিকে দেখুৱাই আছোঁ ৰ'ব আপোনালোক। আমি বাছত উঠি দিলোঁ আৰু গৈ আছোঁ। এইটো চিটত আমি বহিছোঁ আৰু এইপিনে বাবু আৰু বা বহিছে। বাছত কি ভিডিঅ' কৰিম, বাছত আৰু ভিডিঅ' নকৰোঁ, গৈ পাই ভিডিঅ' কৰিম। আমি আহি পালোঁ আৰু আহি দেখিছে এয়া অৱস্থা হৈছে, তলাটো ভাঙিব লগা হৈছে। তলাটো কিয় ভাঙিব লগা হৈছে কৈ আছোঁ ৰ'বা, আগতে ভাঙি লওক, ভাঙাবা যায় না নাযায়। ডাঙৰ শিলতা লাগছিল নেকি? কি হ'ব বাবু, আজি ঘৰত সোমাবা নোৱাৰিম নেকি আমি? হা বাবু? বাবু এইটো ডাঙৰটো আছে দে। তাই বোলে আজিলৈকে তালা ভাঙিয়ে পোৱা নাই আৰু কেনেকে ভাঙে সেইটোও নাজানে। হৈছে এতিয়া আৰু দৰ্জাখনে ভাঙিব। পিছপিনেদি যাবা নোৱাৰি? হা গ'ল দিয়ক। কি চাবা? কোনটো? তালাটো মই দেখাই আছো ৰবা। এইবিলাক বেগবিলাক লৈ বলা। অলপ জিৰণি লৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমি 5টা মানতে আহি পাইছিলোঁ আৰু এতিয়া বাজিল 6:30। অলপ সময় জিৰণি ল'লোঁ আৰু এতিয়া খাব ওলাইছোঁ চাহ। এয়া দেখিছে, আমি চাহখিনি খাই লওঁ ৰ'ব আৰু তাৰপিছত লগ পাই আছোঁ। আৰু আজি বাইদেউৰ আছে নাইট ডিউটি, মানে তাই হস্পিটেলত কাম কৰে, গতিকে তাই নাইট ডিউটি আছে। আৰু ভিনদেউ নলবাৰীতে আছে, মানে বা তাতে নলবাৰীতে বিয়া হৈছে, কিন্তু কি হ'ল ইয়াত চাকৰি, গতিকে ইয়াতে থাকে কোৱাৰ্টাৰত। আৰু ভিনদেউ তাতে ঘৰতে আছে, নলবাৰীতে আছে। আমি আহিলোঁ, ভিনদেউৱে ক'লে গতিকে তোমালোক যোৱা, আৰু আজি ৰাতি মই বাবু আৰু সৰু বা থাকিম আৰু ডাঙৰ বা ডিউটিত যাব। এয়া নিমকি, মানে নিমকিৰ গুড়া, আৰু এয়া গোল্লাৰ ৰস। এনেকৈ ভিজাই খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই ভাল পাওঁ এনেকৈ। আমি বাবু আৰু মই খেলি আছোঁ আৰু পোহৰটো ভালকৈ অহা নাই, মানে এই এটাই লাইট সেইবাবে। আৰু বাবু তোমাৰ নাম কি কৈ দিয়া? নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱ দাস। তুমি কোন স্কুলত যোৱা কৈ দিয়া? শংকৰদেৱ শিশু বিদ্যা নিকেতন। আৰু কালি তোমাৰ পৰীক্ষা আছে ন? পৰীক্ষা ভাল কৰি দিবা দা। আৰু আমি এনে খেলি আছোঁ, বা গ'ল ডিউটিত আৰু সৰু বা মানে ডাঙৰ বা অলপ ভাত কিবা কানি বনাই থৈ গৈছে। সৰু বাক কৈছে কেৱল ভাতকেইটা বনাই দিলে হ'ব, আৰু তাই এতিয়া ভাতকেইটা বনাব, তাৰপিছত বাবুক খুৱাই পিনে খুৱাই থৈ দিম। তুমি সামু দিবা না ভাত খাই ধুনীয়া কৰি? আৰু সি কৈ আছে তাক বোলে লেগ পিচ লাগে, ইমান লেগ পিচৰ পাগল। লেগ পিচ নাই, তুমি তেতিয়া খাইছ নহয় ন? কিহেদি খাবা? কণী দি। কণী দি খাব। লেগ পিচ নাই বুলি গম পাইছে, মানে সি তাৰ ভাগৰটো খাই দিছে আৰু এতিয়া আমাৰ ভাগৰটো লাগে তাক। তাৰপিছত এতিয়া কৈছে নালাগে, কণী দি খাম বুলি কৈছে। আৰু আমি বহিছোঁ, গোটেইকেইটা ভাত খাব। গোটেইকেইটা মানে ডাঙৰ বা কিবা আনি আছে, আৰু ভাতৰ লগত বিশেষ একো নাই, এয়া লেগ পিচ, কণী আৰু দালি। সেয়ে
আপোনালোকক ভাত খাই লগ পাই আছোঁ। গুড মৰ্ণিং। যোৱাকালি ৰাতি আৰু ভিডিঅ' বনোৱা নহ'ল, ভাত খাই শুই থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 7টা। আমি উঠিলোঁ, বা অহা নাই মানে তাই 8টা মানতে ডিউটি শেষ হ'ব আৰু বা যিহেতু নাই, এইখিনি মই ভাবিছোঁ অলপমান সাৰি থৈ দিওঁ এনে। মোৰ চোতালখন সাৰা হৈ গ'ল আৰু এতিয়া ব্ৰাছ লৈছোঁ হাতত, এনেই অলপ ফুৰিম। হস্পিটেলখন আপোনালোকক দেখাই দি আছোঁ ৰ'ব। এই তালৈকে আছে, এই তাৰ পৰা কোৱাৰ্টাৰবিলাক, আৰু এইটো বাইদেউহঁতৰ ঘৰ। এইটো মই গৈ আছোঁ ৰ'ব, তাৰপিছত আপোনালোকক দেখাই দি আছোঁ ৰ'ব হস্পিটেলখন। হস্পিটেলৰ পিছৰ ৰাস্তা এইটোৱে যায় আৰু আগফালেদিও আছে, এনেকৈ ঘূৰি এনেকৈ আগফালেদি যাব পাৰি। আৰু এইটো বিল্ডিং দেখিছে, আৰু এইপিনেও বনাই আছে। আৰু এইটো ৰাস্তা এনেকৈ গ'লে হাইৱেটো পায়। আৰু পাঠশালাৰ পৰা কোনে কোনে মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰিবচোন। পাঠশালাৰ ইয়াৰ ঠাইবোৰৰ নাম মই ভালদৰে নাজানো, তথাপিও লিখি দিব। মই বাৰু বাইদেউক সুধিলে অলপ চলপ গমো পাব পাৰোঁ। আৰু কাৰোবাৰ যদি ইয়াতে হস্পিটেলৰ ওচৰতে ঘৰ হয়, সেইটোও কমেণ্ট কৰি জনাব। আৰু মই হাইৱেটো অলপ দেখাই দিছোঁ ৰ'ব। এইটো হাইৱে, এইটো আৰু এইফালে এনেকুৱা। মই মুখ ধুই আহিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।